खुलुमबाय बड'लेण्ड पाब्लिक रादाब नायगिरि नोंथांमोनखौ बरायबाय। बङाइगाव जिल्लानि उत्तर सालमारायाव थानाय कमतापुर अट'नमास काउन्सिलनि नेहाथारि मावख'नि लांगोना मोखाङाव कमतापुर अट'नमास काउन्सिलनि 3थि बोसोरारि गायसननाय सानखौ फालिदों। सानसेनि हाबाफारि लानानै गाजा गोमजायै कमतापुर अट'नमास काउन्सिलनि 3थि बोसोरारि गायसननाय सानखौ फालिदों। कमतापुर अट'नमास काउन्सिलनि गायसननाय सानजों लोब्बा लाखिनानै गेवलां मेलबो बानजायनाय जायो। लोगोसे दंफां फुलि गायनाय हाबाफारिबो लाफायो। कमतापुर अट'नमास काउन्सिलनि 3थि बोसोरारि गायसननाय सानजों लोब्बा लाखिनानै कमतापुर अट'नमास काउन्सिलनि CEM कुकुल बर्मना मा बुंदों फैजों मिथिना लानि। তৃতীয়তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি আমি ৰাতিপুৱাৰ পৰা দিনজোৰা কাৰ্যসূচী আমাৰ বৰ্তমান সময়লৈকে চলি আছে। আমাৰ ইতিমধ্যে গীতাপাঠ অনুষ্ঠান ইতিমধ্যে আমাৰ হৈ গ'ল আৰু আমাৰ নাম প্ৰসংগ হৈ গ'ল। এতিয়া আমাৰ গছপুলি ৰোপণৰ কাৰ্যসূচী চলি আছে আৰু গছপুলি ৰোপণৰ কাৰ্যসূচীৰ পিছতে আহাৰ বিৰতিৰ কাৰ্যসূচী আমি লৈছোঁ। যদিও আমাৰ ইয়াৰ পিছত মুকলি সভা আমি আয়োজন কৰিছোঁ আৰু মুকলি সভাত পৌচাজবংশী লগতে ইয়াত বসবাস কৰা জাতি জনগোষ্ঠীৰ কাৰণে আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা বৰ্তমান আৰু ভৱিষ্যতত কি কৰিম সেই বিষয়লৈ গোটেই কথাখিনি আমি আজি ৰাইজৰ সন্মুখত দাঙি ধৰিম। গতিকে আমি খুবেই আনন্দিত যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ আজিৰ দিনটোতেই আজি অসম বিধানসভাত বিল পাছ কৰিছিলে আৰু এই দিনটোক আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে আজি প্ৰতিষ্ঠা দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। আৰু আপোনালোকে দেখিছে যে চাৰিওপিনৰ পৰা কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ঔদ্যোগিক অঞ্চলৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে আমাৰ এই আজি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত তথা উত্তৰ চালমাৰস্থিত আমাৰ সচিবালয়ত আজি ধুমধামেৰে এই এদিনীয়া কাৰ্যসূচী সমাপন কৰা হ'ব।